এয়া মোৰ পাটিচপ্তা পিঠা ৰেডি। যাম কিন্তু গধূলিকে গ'লেহে যাম। ৰ'দটো বেছিকে থৈছেচোন মা। তো সেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু পুনৰ এটি ব্লগলৈ মই পৰি গগৈয়ে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বেটা হাই কৰি দিয়া। আৰু ব্লগটো আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱা হৈছে, এতিয়া চাগে 8টা বাজিব হৈছে। মই ঘৰ চোতাল সাৰি এটাইছোঁ, গা পা ধোৱা নাই, গা ধুমগৈ। তাৰপিছত আজি মাৰ ঘৰলৈ যাব লাগিব। মাৰ ঘৰত দদৌ আইতাৰ সকাম আছে, তাকে অলপ বোলো ব্লগ এটা কৰি দিওঁ। দদৌ আইতাৰ সকামনো কেনেকৈ আমাৰনো কেনেকৈ পাতে তাকে দেখাম বুলি ভাবিছিলোঁ। আৰু কালি ৰাতি পাটিচপ্তা বনাইছিলোঁ, মানে ঘপককৈ বনালোঁ। আৰু কি হ'ল জানো, ভাল নহ'ল কালি পাটিচপ্তা। বহুত কষ্টত বনালোঁ তাৰমানে। তাকে কেইটামান বনাই লৈছোঁ, কি হয় আৰু। খাবলৈ বাৰু টেষ্টিয়ে হৈছে, কিন্তু এতিয়া দেখাত অকণমান ভাল নহ'ল। আৰু যিহেতু ভিডিঅ'টো বহুত লং হৈ যাব, সেইকাৰণে কালিতো সেইটো পিঠাটো দেখুওৱা নহ'ল। সেইকাৰণে বেলেগ এদিন দেখাই দিম। এতিয়া গা পা ধুই আহোঁ, সোনকালে ভাত পানী বনাব লাগে, ৰেডি হ'ব লাগে, আৰু তাৰ সোনকালে পাবগৈ লাগে। তো ভিডিঅ'টো চাই থাকক। লুংগি চুংগি পিন্ধি বহু চাইছে। হাই কৈ দিয়া আকৌ মামাজি। বাই। মামি হাই কৈ দিয়া আকৌ। হাই। ধুই পাইছে বৈ হাতী। হাই কৈ দে। অঁ সেইটো ৰাৱণে ভাত খাই আছে সেইফালে। এজনী খুৰী। আমি হাঁহ গুচাই আছোঁ। কেলা কাপোৰ হলাম। এইজনী হৈছে মোৰ ভণ্টি। আৰু হাতীয়ে এতিয়া কাঁহী বাতি ধুইছে। গাহৰিয়ে ভাতটো ঠিকছে জাৰি ল'লোঁ, এতিয়া তাই কাঁহী বাতি ধুই আছোঁ। হাই কৈ দিয়া আকৌ। তো ফ্ৰেণ্ডছ, ভাত খালোঁ। ঘৰৰ পৰা ভাত খাই অহা নাছিলোঁ, খুব খৰধৰ হ'ল ভাত, কিন্তু মা দেউতালৈ বনাই থৈ আহিছোঁ। এতিয়া ইয়াতে পেহী আমাক খুৰীহঁতৰ ঘৰত ভাত বনাই আছিলে চবলৈকে। আমাৰ ঘৰত ভাত খাব এতিয়া নেপায়, যিখিনি মানে নিয়ম কৰিব সেইখিনি পিছতে তাত মানে ভাত পানী খোৱা মেলা কিবা এটা কৰা হয়। এতিয়া মাহঁতে সদ্যহতে জলপান খায়ে থাকে। আৰু আমি সেইকাৰণে যিহেতু ভাত খাই অহা নাছিলোঁ, ইয়াতে চবেই আলহীখিনি সেইখিনি ইয়াতে ভাত খালোঁ। আৰু আমাৰ এইজনী আকৌ ভাত খালোঁ। এতিয়া ধুনীয়াকৈ তামোল এখন খাই লৈছোঁ, গাহৰি মাংসৰ ভাতটো খালোঁ। আৰু আমাৰ সকামত, আমাৰ যিটো এতিয়া দদৌ আইতাৰ বছৰেকীয়া সকাম, সেইটোত প্ৰসাদ চসাদ নিদিয়ে, অকল মানে আমাৰ নিয়ম মতে অকল সাঁজ দিব। মানে যিটো ঘৰত আমাৰ দৈব্য ৰস বুলি কয়, সাঁজ দিব। তাৰপিছত আইতাই যিহেতু গাহৰি খাই ভাল পাইছিলে, সেইকাৰণে গাহৰি মাংস দিব। তাৰপিছত হাঁহৰ মাংস সান্দহগুৰি ভাজি, তাৰপিছত মাছ দিব, তাৰপৰা আৰু দিব জলকীয়া ভাজি, এনেকৈ কৰি তাৰ লগতে সাঁজ দিব। তেনেকৈহে এই সকামটো পতা হয়, প্ৰসাদ আৰু ভাতৰ নিয়ম নহয়। আৰু আমাৰ এইজনী স্কুলৰ পৰা আহিলে হাই কৈ দে গধূলি। আৰু ইয়াতে ভকতে আশীৰ্বাদ দি আছে, মাহঁতে সেৱা কৰি আছে, ভকতে আশীৰ্বাদ দি আছে। মোক পানীয়ে নাখায়। আমি ইয়াতে খাবৰ কাৰণে বহি আছোঁ, কিন্তু খাব হোৱা নাই, এনেই কিবা কিবি কথা পাতি পেলাই বহি আছোঁ গোটেইখিনিয়ে। এইটো হৈছে মোৰ সৰু মামা,
এয়া হৈছে মোৰ সৰু মামী, এইজনী মোৰ হৈছে ভণ্টি, সেইজনী হৈছে মোৰ পেহী। এয়া খাবলৈ হৈ গ'ল, ভকতক দি আছে, মানে খোৱা আৰম্ভ হ'লেই, অকণমান সময় হ'ল। ভকতে এবাৰ খায়ো আকৌ এবাৰ দিছে। গাহৰি, সান্দহগুৰি, মাছ, এগিলাচ সাঁজ। যদি ভৰি বেকায় তেতিয়া ধুই লওঁ গিলাচটো, তাৰপিছত মা তো হে ফ্ৰেণ্ডছ, আহি পালোহি পাৰ্লাৰ। কালি পিছৰখিনি নেদেখালোঁ, কি হ'ল কি নাই, সেনেকৈ আৰু আমাৰ সকাম তেনেকুৱাই। গতিকে আৰু নেদেখালোঁ, পিছলৈ মানুহ ধেৰ আহিলে, যিহেতু মাৰো মূৰ বিষ, আমি মানুহবিলাকক চাবলগীয়া হ'ল, মানে চব্জি তব্জি এইবোৰ দিবলগীয়া হ'ল। মাৰ বহুত কালি মূৰ বিষ হৈ আছিলে। তাৰপিছত আজি গুচি আহিলোঁ। গুচি আহি পেলাই এতিয়া মই ঘৰলৈ নগ'লোগৈ, দোকানতে সোমালোঁ, মই মানে পাৰ্লাৰতে সোমালোঁ। তাৰপিছত বাপেকে পুতেকে ঘৰলৈ গ'ল। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিবলৈ চাগে ভিডিঅ'বোৰ মোৰ যোগ্য নায়েই হপায়, শ্বেয়াৰ কৰিবলৈ নকওঁ বাৰু, লাইক এটা মাৰিব প্লিজ। আৰু যদি ভাবে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যদি মোৰ নতুন নতুন ভিডিঅ' চাব বিচাৰে। তো আজিৰ কাৰণে বাই বাই।